हेलो फ्रेंड्स चाওক এনেকুৱা টাইপৰ গণিত আপোনালোকে নিশ্চয় ক্যালকুলেটৰ ইউজ কৰিব খোজে হয়তো ধৰক আপোনালোকে মোবাইল ইউজ কৰিব খোজে হয়তো ধৰক আপোনালোকে এনেকৈ পূৰণ কৰিব নিশ্চয় চাওক 514999 এনেকৈ নিশ্চয় পূৰণ কৰিব কিন্তু এনেকৈ পূৰণ কৰিব নালাগে আপোনালোকক শৰ্ট নিয়মটো দেখাই দিম এনেকৈ আপোনালোকে পূৰণ কৰিব চাব 514 আছে ইয়াত 514 আছে ইয়াত 514 আছে ইয়াৰ পৰা 4 টো কিউব 4 ৰ পৰা আপোনাৰ যেটো 4 আছে 514 এই হেকৰ 4 টোৰ পৰা 1 বিয়োগ কৰিব 1 বিয়োগ কৰিলে কি হ'ব ইয়াত 3 দিব আপোনালোকে মই 4 দিছো ইয়াত 3 দিব ধৰক নেক্সট লাইনটো লিখো 513 এটো এনে 4 ৰ পৰা 1 বিয়োগ কৰিব 513 হ'ল তো এতিয়া কি কৰিব যেটো এই ফাৰ্ষ্টৰ 9 টো এটো এই 5 ৰ পৰা বিয়োগ কৰিব সরি মই কি কৈছো যে 9 ৰ পৰা 5 টো বিয়োগ কৰিব তাৰ পিছত কি কৰিব এই দ্বিতীয় নম্বৰ 9 টো আপোনালোকৰ এই 1 টো বিয়োগ কৰিব 9 ৰ পৰা 1 টো বিয়োগ কৰিব আৰু তৃতীয় নম্বৰ 9 টো এইটোত দিব মানে এই তৃতীয় নম্বৰ 9 টো 3 ৰ লগত বিয়োগ কৰিব মানে 3 টো 9 ৰ পৰা বিয়োগ কৰিব চাও এই 9 টো 5 ৰ পৰা বিয়োগ কৰিম কিমান হ'ব 4 এই 9 টো 1 ৰ পৰা বিয়োগ কৰিম 9 ৰ পৰা 1 বিয়োগ কৰিম 8 আৰু 3 নম্বৰ 9 ৰ পৰা 4 টো বিয়োগ কৰিম চাব 5 সরি মই কি কৈছো এই 3 নম্বৰ 9 টো 4 নহয় এই 3 নম্বৰ 9 ৰ পৰা 3 টো বিয়োগ কৰিব এই মই লাইন কৰি দিছো আস দিছো এই আসটো মানে 3 টো 9 ৰ পৰা বিয়োগ কৰিব 3 টো 9 ৰ পৰা বিয়োগ কৰিলে কি হ'ব আপোনাৰ মই ইয়াত 5 দিছো ইয়াত আপোনাৰ 6 হ'ব তো এটো আপোনালোকে ক্যালকুলেটৰ মাৰি চাব যে এটো মান হৈছে তো চাব মই এটো পাইছো এটো শর্ট নিয়ম ইউজ কৰি মই 514 * 999 ট্রিপল লাইন এটো মানে পূৰণ কৰি মই এটো आंसर শর্ট নিয়ম ইউজ কৰি পাইছো তো আৰু এটা আপোনালোকক দেখাই দিম তো এটো আগতে আমি কি কৰিম ক্যালকুলেটৰ মাৰি চাও যে এটো হয় নেকি কি আছিল আমাৰ 514 into 999 তো চাও অঙ্কটো চাও 513486 513 এটো চাও 513486 এটো হৈ গৈছে তো আৰু এটা চাও আমি কৰি চাও 519 into 999 so eto ami pon karim to yat ki koribo 518 likhibo moi koisu je third jitu ase ei 9 or pora 1 big koribo 1 big kole ki hobo apnar 8 hobo to eto 8 hoise 518 to eto ki koribo ei 9 or pora ei 5 to big koribo মই আস্তানি দিছো দি আছো মানে এই 9 to এই 5 to 9 ৰ পৰা বিয়োগ কৰিব 1 to এই 9 ৰ পৰা বিয়োগ কৰিব আৰু এই 8 to 3 নম্বৰ 9 ৰ পৰা বিয়োগ কৰিব তো চাও এই 5 to আপোনাৰ 9 ৰ পৰা বিয়োগ কৰিব 4 এই 9 to 1 ৰ পৰা বিয়োগ কৰিব 1 to 9 ৰ পৰা বিয়োগ কৰিব 8 আৰু 8 to 9 ৰ পৰা বিয়োগ কৰিব 1 তো এটোই আমাৰ आंसर 51841 আৰু এটা চাও 531 into 999 তো এনেকুৱা ধৰণৰ যদি লং টাইপৰ সংখ্যা থাকে তেনেহলে আপোনালোকে এনেকৈ নিয়ম ইউজ কৰিব পাৰে চাও 530 কি কৰিব এই 9 to এই 5 to 9 ৰ পৰা বিয়োগ কৰিব
5 টো 9 ৰ পৰা বিয়োগ কৰিব আপোনাৰ 4 আৰু এই 3 টো আপোনাৰ 3 টো দ্বিতীয় নম্বৰ 9 টো এই 3 টো দ্বিতীয় নম্বৰ 9 ৰ পৰা বিয়োগ কৰিব 6 আৰু এই 0 টো 9 ৰ পৰা বিয়োগ কৰিলে সেই 9 হয় তো এইবিলাক আমি চাও ক্যালকুলেটৰ মাৰি যে হয় না নহয় মোবাইলৰ ক্যালকুলেটৰ মাৰি চাও চাব কি আছিল আমাৰ ফার্স্ট 519 into 999 তো চাওক এনসারটো আহি গৈছে ইয়াত মোবাইলৰ এনসারটো চাওক আপোনাৰ 5 এটো চাওক আপোনাৰ 518481 তো চাওক 518481 তো এনসারটো আহি গৈছে আমাৰ তো আৰু দ্বিতীয় নম্বৰটো চাও এটো আমি চাম 531999 আছে ইয়াত মাৰিম 531 into 999 তো এটো চাওক 530 ইয়াতে আপোনাৰ বহিত চাওক 530469 চাওক এনসারটো মিলি গৈছে তো এনেকুৱা ডাঙৰ অংক আপোনালোকে ক্যালকুলেটৰ ইউজ কৰিব নালাগে তো আপোনালোকে শর্ট নিজৰ মাইন্ডেৰে কৰিব পাৰিব এইবিলাক অংক আৰু যদি আপোনালোকে ইয়াত যদি বুজিব পৰা নাই তেনহলে মোক ভিডিওটোত কমেন্ট কৰিব তলত আৰু যদি আপুনি মোৰ চেনেলত নতুন হৈ থাকে তেনহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কিয়নো মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰে তেনহলে মই যিবিলাক ভিডিও দি থাকিম হেবিলাক ভিডিও আপুনি সকলোৰ আগত পাব তো এনেকুৱা ধৰণৰ সহজ নিয়মত গণিত বা টেকনলজিৰ ভিডিও মই সদায় দি থাকো সেইকাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ভাল লাগি থাকে ভিডিওটো তেনহলে লাইক কৰিব আৰু আপোনাৰ বন্ধুলৈ শেয়াৰ কৰি দিয়ক কাৰণ এনেকুৱা ধৰণৰ সহজ নিয়মেৰে গণিত কৰিব পাৰিব তো আজিলৈ এইখিনিয়ে তো বাই বাই